Hello friends, নমস্কাৰ আজি এটা নতুন ভিডিও লৈ মই আপোনালোকৰ ওচৰত আহিছো friends আপোনাৰ জন্ম তাৰিখ কিমান আপোনাৰ জন্ম তাৰিখ 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ নে 28 তাৰিখ যদি আপোনাৰ জন্ম তাৰিখ 1 10 19 অথবা 28 তাৰিখ হয় তেতিয়া হলে আপোনাৰ লাইফ পাৰ্ট নাম্বাৰ 1 হ'ব friends মই পপি দেৱী এগৰাকী এষ্ট্ৰলজাৰ নিউমেৰলজিষ্ট টেৰো কাৰ্ড ৰিডাৰ আৰু এগৰাকী হিলাৰ Friends, আপোনাৰ 1 তাৰিখে যদি জন্ম তেতিয়া হলেও আপোনাৰ লাইফ পাৰ্ট নাম্বাৰ 1 হ'ব কিন্তু যদি আপুনি 10 তাৰিখে জন্ম হৈছে তেতিয়া তাৰ পৰা আমি শূন্যটো আঁতৰাই দিম আপোনাৰ লাইফ পাৰ্ট নাম্বাৰ তেতিয়াও 1 হ'ব আনহাতেদি যদি আপুনি 19 তাৰিখে জন্ম হৈছে তেতিয়া হলে আপোনাৰ 19 টোক আমি যোগ কৰিম 1 + 9 = 10 হ'ল 1 + 9 = 10 তাৰ পৰা আমি 0 টো আঁতৰাই দিম শূন্যটো আঁতৰাই দিম তাক থাকিলে 1 তাৰ মানে আপোনাৰ লাইফ পাৰ্ট নাম্বাৰ 1 আনহাতেদি যদি আপুনি 28 তাৰিখে জন্ম হৈছে তেতিয়া হলে 2 + 8 = 10 আপোনাৰ তাৰ পৰা শূন্যটো আঁতৰাই দিলো থাকিলে 1 থাকিল 1 তাৰ মানে আপোনাৰ লাইফ পাৰ্ট নাম্বাৰ 1 फ्रेंड्स আপোনাৰ যদি জন্ম তাৰিখ 1 হয় 10 হয় 19 হয় 28 তাৰিখ হয় তেতিয়া হলে আপুনি এই ভিডিওটো চাব আপোনাৰ ভাল লাগিব নিশ্চয় फ्रेंड्स আপোনাৰ যদি লাইফ পাৰ্ট নাম্বাৰ 1 হয় তেতিয়া হলে আপোনাৰ ব্যক্তিত্ব কেনেকুৱা হ'ব আপোনাৰ ব্যক্তিত্ব সদায় লিডাৰশিপ কোৱালিটিৰ ব্যক্তিত্ব হ'ব যথেষ্ট আত্মবিশ্বাসেৰে জীৱনটোক আগুৱাই লৈ যোৱাৰ ব্যক্তিত্ব হ'ব লগতে আপুনি যি কামে কৰিব সেই কামত সম্পূৰ্ণ আপোনাৰ দৃঢ় বিশ্বাস থাকিব যদিহে আপোনাৰ সূৰ্য ষ্ট্ৰং থাকে খুব ভাল গ্ৰহত থাকে ঘৰত থাকে যদি আপোনাৰ জন্মকুষ্ঠিত সূৰ্য খুব ষ্ট্ৰং হয় ভাল স্থানত থাকে বন্ধুৰ গৃহত থাকে অথবা আপোনাৰ লগ্ন লৰ্ড সূৰ্য হয় ভাল স্থানৰ দৃষ্টি দি আছে তেতিয়া হলে আপোনাৰ নিশ্চয়কৈ আপোনাৰ লাইফ পাৰ্ট নাম্বাৰ 1 পজিটিভ হ'ব फ्रेंड्स আপোনাৰ যদি লাইফ পাৰ্ট নাম্বাৰ 1 হয় আপুনি কেনেকুৱা হ'ব আপোনাৰ সৰুৰ পৰাই আপুনি যি কামে নকৰক সেই কামত আপুনি অথৰিটি বিচাৰিব আপুনি অথৰিটি মেইনটেইন কৰি চলা ব্যক্তি হ'ব বল আপুনি ডাঙৰ হোৱাৰ লগে লগে আপোনাৰ সিদ্ধান্তবোৰ ৰাজকীয় এটা ব্যৱস্থাৰ মাজত আপুনি থকাব বিচাৰিব এটা ৰজাৰ দৰে আপোনাৰ জীৱনটো হোৱাটো আপুনি সদায় কল্পনা কৰিব আনহাতেদি আপুনি সদায় আত্মবিশ্বাসী হ'ব যদি আপোনাৰ লাইফ পাৰ্ট নাম্বাৰ পজিটিভ হয় যদি আপোনাৰ লাইফ পাৰ্ট নাম্বাৰ 1 হয় তেতিয়া হলে আপুনি যেতিয়া যি সিদ্ধান্ত লয় নিজৰ সিদ্ধান্তকে উচিত বুলি ভাবিব কেতিয়াও আনৰ তলত কাম কৰি আপুনি ভাল নাপাব লগতে फ्रेंड्स আপুনি যতে যায় তাত আপোনাৰ নিজৰ সিদ্ধান্তটোক মূল সিদ্ধান্ত বুলি মনোৱাব চেষ্টা কৰিব फ्रेंड्स এটা কথা যদি আপুনি কোনো এখন মেলে মিটিঙে অথবা কোনো এটা অনুষ্ঠানত যায় তেতিয়া হলে আপোনাৰ বক্তৃতা শুনি অন্য ব্যক্তিসকলো মন্ত্ৰমুগ্ধ হ'ব যে কি ক'লে ইমান ধুনীয়া কথা কৈ গ'লে যদি আপোনাৰ সূৰ্য খুব বলৱান হৈ থাকে फ्रेंड्स যদি আপোনাৰ সূৰ্য নিগেটিভ হয় তেতিয়া হলে আপোনাৰ আত্মবিশ্বাসত কম দেখা পোৱা যাব আনহাতেদি আপুনি কিবা এটা কাম কৰিবৰ সময়ত সদায় ভাবিব যে কৰিম নে নকৰিম দুবিধাত পৰিব লগতে বন্ধুৰ বাছনিৰ ক্ষেত্ৰতো আপুনি যথেষ্ট দুবিধাত পৰিব যে এজন বন্ধু ভাল নে বেয়া আপুনি উচিত অনুচিতটো সিদ্ধান্ত লওঁতে বিমূৰত পৰিব फ्रेंड्स এটা কথা মন কৰিব যদি আপোনাৰ লাইফ পাৰ্ট নাম্বাৰ 1 হোৱা সত্ত্বেও আপুনি যদি অথৰিটি মেইনটেইন কৰি নচলে অথবা আপোনাৰ লিডাৰশিপ কোৱালিটি নাই ৰাজকীয় ব্যৱস্থাৰ প্ৰতি আপোনাৰ বিশ্বাস নাই অথবা আপুনি কোনো গভৰ্ণমেণ্ট ৰিলেটেড কামৰ প্ৰতি আপোনাৰ ইন্টাৰেষ্টেড নাই শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যদি আপোনাৰ এলাভাৱ আহে আনহাতে যদি আপুনি পঢ়া শুনা কৰিব যাওঁতে যদি ক'ৰবাত ৰখি গৈছে ভাল গুৰু পোৱা নাই আপোনাৰ যদি দেউতাৰ লগত আপোনাৰ সম্পৰ্ক খুব ষ্ট্ৰং নহয় তেতিয়া হলে আপুনি ভাবিব পাৰে যে আপোনাৰ লাইফ পাৰ্ট নাম্বাৰ 1 নিগেটিভ অথবা ক'ৰবাত কিবা এটা সমস্যাৰ সন্মুখীন হৈ আছে फ्रेंड्स আপুনি সদায় যি লাইফ পাৰ্ট নাম্বাৰ 1 হয় তেওঁলোকে কেতিয়াও আনৰ তলত কাম কৰি ভাল নাপায় তেওঁলোকৰ লিডাৰশিপ কোৱালিটিটো তেওঁলোকৰ ব্যক্তিত্বত দেখা পোৱা যায় তেওঁলোকে যি কাম নকৰক তাত 10 জন ব্যক্তিক জড়িত কৰি তেওঁলোকৰ কাম কৰোৱাই ভাল পায় লগতে জীৱনত যেতিয়াই আগুৱাই যাব বিচাৰে তেতিয়াই এটা অথৰিটি মেইনটেইন কৰে লগতে লিডাৰশিপ কোৱালিটিটো মেইনটেইন কৰি লৈ যায়
তেওঁলোকে কেৰিয়াৰ বুলি কওঁতে তেওঁলোকে ডক্টৰ, ভাল উচ্চ পদত থকা বিষয়া, গভৰ্ণমেণ্ট ৰিলেটেড কাম কৰি ভাল পায়, চৰকাৰী বিষয়া, চৰকাৰী চাকৰি, ভাল এজন ডক্টৰ অথবা উচ্চ পদৰ বিষয়া, যি বিষয়াক সকলোৱে মানি চলে তেনেকুৱা ধৰণৰ কাম কৰি তেওঁলোকৰ কেৰিয়াৰত তেওঁলোকৰ তেনেকুৱা ধৰণৰ কাম তেওঁলোকে বাছনি কৰি লয়। বন্ধুসকল, যদি আপোনাৰ সূৰ্য খুব ষ্ট্ৰং হয়, আপোনাৰ যদি জন্মকুণ্ডলীত বা জন্মকুষ্ঠিত আপোনাৰ সূৰ্য যদি খুব বলৱান, তেতিয়াহ'লে আপুনি ৰাজকীয় ব্যৱস্থাৰ লগত যেনে প্ৰকাৰে হ'লেও জড়িত হৈ পৰে। লগতে আপুনি গভৰ্ণমেণ্ট ৰিলেটেড যেনেকৈ ডাঙৰ ভাল NGO কিছুমান আছে, যি NGOয়ে বহুত কাম কৰে, সমাজৰ কাৰণে কাম কৰে, বহু মানুহক একেলগে বহু কামৰ লগত জড়িত কৰায়। আনহাতেদি বিল্ডাৰ, গভৰ্ণমেণ্ট ৰিলেটেড কামবোৰ, ঠিকাদাৰবিলাক যি কনষ্ট্ৰাকশ্যন লাইনৰ কাম কৰে, গভৰ্ণমেণ্টৰ যিবোৰ ডিল কৰে, তেনেকুৱা ধৰণৰ কামৰ লগত জড়িত হৈ পৰে। বন্ধুসকল, আপুনি এজন ভাল গুৰু পাইছেনে? আপোনাৰ দেউতাৰ লগত সম্পৰ্ক কেনেকুৱা? যদি আপোনাৰ সূৰ্য বলৱান, লাইফ পাথ নাম্বাৰ 1-এ আপোনাক পজিটিভ এটা চিটুৱেশ্যন ক্ৰিয়েট কৰে। আপুনি যেতিয়াই য'তে নাযাওক এজন ভাল মানুহ পাব, এজন ভাল গুৰু আপোনাৰ লগত সদায় থাকিব, দেউতাৰ আশীৰ্বাদ সদায় থাকিব। বন্ধুসকল, আপোনাৰ যদি এই সুবিধাখিনিৰ পৰা আপুনি বঞ্চিত হয়, জানিব যে আপোনাৰ লাইফ পাথ নাম্বাৰ 1 পজিটিভ নহয়। সূৰ্যৰ কাৰক হয় নাম্বাৰ 1, গতিকে সদায় সূৰ্যৰ শক্তিৰে পৰিপূৰ্ণ হৈ থকা ব্যক্তি হয় যদি আপোনাৰ আত্মবিশ্বাস বহু বেছি, আপুনি কাম কৰি ভাল পায়, এলেহুৱা নহয়, তেতিয়াহ'লে জানিব যে আপুনি আপোনাৰ ক্ষেত্ৰত আপোনাৰ কুষ্ঠিত সূৰ্য বলৱান। বন্ধুসকল, আপুনি সদায় পৰাপক্ষত সদায় দেউতাক সেৱা কৰা বাধ্যতামূলক কৰক। মনৰ পৰাই আত্মবিশ্বাসেৰে দেউতাৰ চৰণ যুগল চুই সেৱা জনাওক। লগতে ভাল গুৰু যদি পাইছে আপুনি গুৰু, তেতিয়াহ'লে গুৰুক কেতিয়াও অৱজ্ঞা নকৰিব। গুৰুৰ সেৱা, গুৰুৰ আশীষ সদায় লগত ৰাখিব। পাৰিলে কেতিয়াবা যেতিয়াই লগ পায় তেওঁ চৰণ ধৰি সেৱা কৰিব। লগতে ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পিছত গা পা ধুই সূৰ্যক জল অভিষেক কৰিব নাপাহৰিব। এইটো কণ্টিনিউ কৰিব। যেতিয়াই সূৰ্যক জল অভিষেক কৰিব, সূৰ্যক ভগৱানক ক'ব, হে ভগৱান, হে সূৰ্য ভগৱান, তুমি মোৰ জীৱনত তোমাৰ দৰে বল শক্তিৰে মোক পৰিপূৰ্ণ কৰিবা। লগতে মোক তোমাৰ আশীৰ্বাদে মোক পৰিপূৰ্ণ কৰিবা। বন্ধুসকল, আপুনি কণ্টিনিউ সদায় আপুনি এই কামটো কৰিবলৈ চেষ্টা কৰকচোন। আপোনাৰ জীৱনটোত কিমান এটা ভাল পৰিৱৰ্তন আহে আপুনি দেখিব। যদি আপোনাৰ লাইফ পাথ নাম্বাৰ 1 হয়, তেতিয়াহ'লে আপোনাৰ লাকি কালাৰ হ'ব ৰঙচুৱা ৰঙা, গেৰুৱা অথবা হালধীয়াৰ মাজৰ যিটো ৰঙা, হালধীয়া ৰঙাৰ মাজৰ যিটো কালাৰ, সেইটো কালাৰ হ'ব। ফ্ৰেণ্ডছ, আপোনাৰ লাকি ডে কি হ'ব? আপোনাৰ লাকি ডে হ'ব ৰবিবাৰ, ছানডে আৰু সোমবাৰ। আনহাতেদি আপোনাৰ লাকি সংখ্যা কি হ'ব? আপোনাৰ লাকি সংখ্যা হ'ব 1 আৰু 2। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট বক্সত জনাব নাপাহৰিব। আগলৈ এনে ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহিম। কিবা প্ৰশ্ন থাকিলে আপোনালোকে মোক কমেণ্ট বক্সত জনাব। আৰু কি চাই ভাল পায়, কেনেকুৱা ধৰণৰ জানিব বিচাৰে, সেই বিষয়ে যদি কিবা মনত শুধৰণি আছে নিশ্চয়কৈ জনাব। ধন্যবাদ বন্ধুসকল।